কাৰ্বি আংলং জিলাত দুদিনীয়া ভ্ৰমণসূচীলৈ অসমৰ ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী সপত্নীসহ ডিফুত উপস্থিত বাহৰ পাতি আছে চৰকাৰী আৱৰ্ত ভৱনত 2018 মাৰ্চৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব লাগে কাছা ষ্টেডিয়ামত নিৰ্মীয়মান কামৰ অগ্ৰগতিৰ বুজ লৈ কলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 44তম কাৰ্বি যুৱ মহোৎসৱত চৰকাৰী বন্ধ হ'ব 2 দিন কাৰ্বি সীমান্তৰ মাটি 1 ইঞ্চিও বহিৰাগত এৰি নিদিব চংমেইপিত ভাষণত কলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতাৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলং জিলাৰ দুদিনীয়া ভ্ৰমণসূচীলৈ ইতিমধ্যে ডিফুত উপস্থিত হৈছেহি অসমৰ ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী আৰু তেওঁৰ সহধৰ্মিনী প্ৰেম মুখী আজি সন্ধিয়া 5:05 চৰকাৰী আৱৰ্ত ভৱনত পোৱাৰ লগে লগে কাৰ্বি পৰিষদৰ স্বায়ত্তশাসিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁৰ পাৰিষদ বৰ্গৰে ৰাজ্যপাল গৰাকীক পঢ় আৰু তেওঁৰ সহধৰ্মিনীক কাৰ্বি চলেৰে উষ্ম আদৰণি জনায় অহাকালি দিনজোৰা ভিন্ন কাৰ্যসূচীৰ পুৱা গান্ধী পাৰ্ক আৰু ৰেলৱে ষ্টেচনৰ স্বচ্ছ অভিযানেৰে শুভাৰম্ভ কৰা হ'ব তাৰ পিছত পৰ্যায়ক্ৰমে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী তথা পাৰিষদ বৰ্গৰে বৈঠক জিলাৰ বিভিন্ন বিভাগীয় বিষয়ববীয়াসকলৰে বৈঠক বিভিন্ন দল সংগঠনৰে বৈঠক আৰু স্থানীয় সাংবাদিকসকলৰে হ'ব ভাৱ বিনিময় অনুষ্ঠান ইয়াৰ উপৰি ডিফু চহৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰিব এইবাৰ হেনৰ এজাত কাম কৰিবলৈ দি বহি থকা নাই কামৰ তদাৰকি কৰিছে নিজে হসাকৰ্মী মানুহৰ হেনু কামৰ বাবে অস্থিৰ মন এটা লাগে আৰু এই অস্থিৰতা লক্ষ্যত উপনীত কৰিবলৈ সহজ কৰোৱাই হ'বও পাৰে কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পুৱা ভাগতে কাছা ষ্টেডিয়ামত গৈ উপস্থিত হ'ল নিৰ্মাণী কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ বিজেপি চৰকাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ দখল কৰাৰ দিনৰে পৰা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁ বহু কামৰ ভিতৰত কাছা ষ্টেডিয়ামৰ নিম্নমান কাম-কাজৰ অগ্ৰগতি বুজ লোৱাও এটা প্ৰায় নিত্য নৈমিত্তিক কামৰ ভিতৰত পেলোৱা সকলোৱে লক্ষ্য কৰিছে তেওঁ আজিৰে সৈতে কেইবাবাৰো পৰিদৰ্শন কৰিলে এই কামৰ নিৰ্মাণৰ কাম পুৰাদ্যমে চলিছেও আজি কাছা ষ্টেডিয়ামৰ নিম্নমান কামৰ অগ্ৰগতি খবৰ ল'বলৈ যাওঁতে মুখ্য কাৰ্যবাহী সদস্যৰ ৰংহাঙৰ লগতে কাৰ্যবাহী সদস্য অমৰ সিং টিছকে ধৰি পৰিষদৰ মুখ্য সচিব মহাদানন্দা হাজৰিকা সচিব নিৰলা ফাংচপি কাছাৰ সাধাৰণ সম্পাদক পংকজ তেৰণ জল উৎস বিভাগৰ কাৰ্যবাহী অভিযন্তা মিজি ক্ৰ গড়কপ্তানি বিভাগৰ অভিযন্তা অজিত সিংনাৰ আৰু ঠিকাদাৰ সহ বহু নেতাকৰ্মীসকল উপস্থিত থাকে উল্লেখ্য এই নিৰ্মাণৰ কামসমূহ চলিত 2018 মাৰ্চ মাহৰ ভিতৰত হৈ উঠাৰ কথা সদৰি কৰে ৰংহাঙে আনহাতে আজি একেই দিনাখনে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে তেওঁৰ পৰিষদৰ দলটোৰে সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচলৈ যোৱা পথ নিৰ্মাণৰ কাম-কাজ সমূহৰ অগ্ৰগতি খতিয়ান লয় উল্লেখ্য পথ আদি নিৰ্মাণৰ কামত বহি শ্ৰমিকৰ বিপৰীতে থলুৱা শ্ৰমিকৰ পথ নিৰ্মাণৰ কামত নিয়োজিত হোৱা কাৰ্য বন্ধ কৰিবলগীয়া মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ এইবেলি কাৰ্বি যুৱ মহোৎসৱৰ বাবে চৰকাৰী বন্ধ পূৰ্বৰ মাত্ৰ এদিনৰ পৰিৱৰ্তে কাৰ্বি আংলঙৰ বিভিন্ন কৰ্মচাৰীয়ে পাব 2 দিন মেঘালয় কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাত বহিৰাজ্যৰ বেদখল অলপো সহ্য কৰা নহ'ব সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচত অনুষ্ঠিত হৈ থকা 9 সংখ্যক চংমেইপি অধিৱেশনত মুখ্য অতিথিৰ ভাষণত এইদৰে ক'লে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে
সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা কাৰ্বিসকলক সামৰি গঠন কৰা চংমেইপৰ 9 সংখ্যক বাৰ্ষিক অধিৱেশন এইবেলি সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছত চলিত জানুৱাৰী 8 তাৰিখৰ পৰা অনুষ্ঠিত হৈ আছে। ৰাজ্যৰ বিভিন্ন চুককোণৰ পৰা অধিৱেশনলৈ অহা প্ৰতিনিধিসকলক উষ্ম আদৰণি জনোৱা হয় চংমেইপিৰ অভ্যৰ্থনা সমিতি তৰফৰ পৰা। অধিৱেশনৰ মূল কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে আৰু আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰি জিলাখনৰ উপৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা সাংস্কৃতিক প্ৰেমী ৰাইজ তথা প্ৰতিনিধিসকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এইবেলি যুৱ মহোৎসৱৰ বাবে চৰকাৰী বন্ধ পূৰ্বৰ এদিনৰ ঠাইত এইবেলি 2 দিন হ'ব বুলি ঘোষণা কৰে। ভাষণ প্ৰসংগত সীমামূৰীয়া অঞ্চলত দাঁতি কাষৰীয়া ৰাজ্যৰ বেদখলৰ প্ৰসংগ তুলি তেওঁ কয় যে কাৰ্বি ভূমিত বহি ৰাজ্যৰ মানুহৰ দ্বাৰা দখল অলপো সহ্য কৰা নহ'ব। অতি শীঘ্ৰে মেঘালয় কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত একাংশ দুষ্ট লোকৰ দ্বাৰা লংকাইজানত অধিকৃত ভূমিৰ পৰা অবৈধ দখলদাৰীসকলৰ বাসগৃহ উচ্ছেদ কৰা হ'ব। উল্লেখ্য প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে তাৰালাংছত কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হোৱাৰ আগে আগে পৰম্পৰাগত নৃত্য গীত তথা ৰীতি নীতিৰ বিষয়ে আলাপ আলোচনাৰ বাবে এইদৰে অধিৱেশন এখন অনুষ্ঠিত কৰে। আন আন বাৰৰ দৰে এইবাৰ অধিৱেশনত চুবুৰীয়া জিলা নগাঁৱৰ লগতে বিশ্বনাথ চাৰিআলি, কামৰূপ, সোণাপুৰ আদি বিভিন্ন ঠাইৰ পৰা আহি অধিৱেশনত ভাগ লৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয় সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত কয় যে সোসাইটি তথা কাৰ্বি সাংস্কৃতিক সমাজ আজিৰ পৰা 9ম অধিৱেশন আমি আৰম্ভ কৰিছোঁ। প্ৰতি বছৰে কাৰ্বি যুৱ মহোৎসৱ হয়, তাৰ আগে আগে 3 বছৰ মূৰে মূৰে আমাৰ কাৰ্বি সাংস্কৃতিক সমাজৰ এটা সাধাৰণ অধিৱেশন বহে আৰু সেই অধিৱেশনতে আমাৰ সাংস্কৃতিক দিশত বিশেষকৈ কাৰ্বি কালচাৰেল ছ'চাইটি কি ভূমিকা ল'ব, কি ভূমিকা লৈ আছে এই ক্ষেত্ৰত আলাপ আলোচনা কৰিব আৰু লগতে আমাৰ এই অধিৱেশনতে নতুন এটা কমিটি গঠন কৰাৰো আমাৰ এটা নিয়ম আছে, সেই অনুযায়ী আমি এইটো কৰা হ'ব। আৰু আজি তাৰিখলৈকে আমি যি দেখিছোঁ সৰ্বমুঠ 25টা মণ্ডলী আছে। আমাৰ 25টা মণ্ডলীৰ ফালৰ পৰা সকলোৱে অংশগ্ৰহণ কৰিছে। কাৰ্বি আংলঙৰ বাহিৰৰ পৰাও বিশেষকৈ বিশ্বনাথ চাৰিআলি, তাৰপিছত আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট, লগতে নগাঁও ডিষ্ট্ৰিক্ট বিভিন্ন স্থানৰ পৰা আহিছে। উল্লেখ্য অধিৱেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত এই সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও অধ্যক্ষ হৰেণ সিং বে, উপাধ্যক্ষ ৰিতেশ ইংহি, কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ লগতে পৰিষদৰ সদস্যক্ৰমে মঙল সিং টিমুং, লংকি টিমুং, ৰাম সিং টিমুং, লুন সিং তেৰণ, ৰিচাৰ্ড টকবি আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি, প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাং, কাৰ্বি সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক লুনচে টিমুং, কাৰ্বি সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ডকমকা আৰক্ষী থানাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান ৰূপায়িত কৰে আৰক্ষীসকলে। স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আৰক্ষীসকলে থানাৰ কাৰ্যালয়ৰ চৌহদ আৰু বজাৰ এলেকা সাৰিপুচি চাফাই কাৰ্য সম্পন্ন কৰে। লগতে বজাৰ এলেকাত থকা RCC দলংখনত নতুনকৈ ৰং সানি জকমকাই কৰি তোলে। উল্লেখ্য সমগ্ৰ ভাৰততে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চাফাই তথা পৰিষ্কাৰ পৰিচ্ছন্নতা ভাৰত নিৰ্মাণৰ প্ৰতি সকলো শ্ৰেণীৰ ৰাইজক উদ্বুদ্ধ কৰাৰ লগতে হাতে কামে লাগি যাবলৈ আহ্বান জনাইছে। সমগ্ৰ দেশ তথা ৰাজ্যখনৰ লগতে কাৰ্বি আংলঙতো বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰীগৰাকীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইদৰে আৰক্ষী বিভাগকে ধৰি বিভিন্ন চৰকাৰী তথা বেচৰকাৰী সংস্থা তথা সংগঠনৰ দ্বাৰা বিভিন্ন সময়ত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰি অহা পৰিলক্ষিত হয়। বকলিয়াৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Siracnon
Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Defu branch, Lumding Road. Up to 50% discount long po. Loan kachitu une atubaphan. Labangso avarsai keme endonon. Lapen bank loan chipi une pen chapajok dunon. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Hoichwal Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Aurelatus facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই
কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিমা হাছাৰ লংকত স্থাপন হ'ব 120 মেগাৱাট লোৱাৰ কপিলি হাইড্ৰ প্ৰজেক্ট ইতিমধ্যে 8 জানুৱাৰীত APGCL অৰ্থাৎ আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড কৰ্তৃপক্ষই ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব মুকুট কেম্প্ৰাইৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাৰ উপস্থিতিত বুজাবুজি চুক্তি সম্পন্ন কৰিছে হাইড্ৰৰ মুখ্য সঞ্চালক অন্তৰা বৰুৱা APGCL পৰিচালন সঞ্চালক কল্যাণী বৰুৱা প্ৰকল্প সঞ্চালক আৰদাস OSD উৎপল দত্ত প্ৰমুখ্যে কেবাগৰাকী বিষয়ববীয়াসকলৰ সন্মুখত চুক্তি পত্ৰত স্বাক্ষৰ প্ৰদান কৰি বুজাবুজি চুক্তি সম্পন্ন কৰে এই বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পূৰ্বে APGL প্ৰকল্প সঞ্চালক আৰদাসে মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাক হৰাই আৰু এখনি ফুলাম গামুচাৰে সম্ভাষণ জনায় আদৰণি পৰ্ব সমাপ্তিৰ পিছতে APGLৰ পৰিচালন সঞ্চালক কল্যাণী বৰুৱা আৰু প্ৰকল্প সঞ্চালক আৰদাসৰ হাতত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাই ভূমি অনুমোদন পত্ৰ হস্তান্তৰ কৰে উক্ত অনুমোদন পত্ৰ মতে পৰিষদৰ কৰ্তৃপক্ষৰ সৰ্বমুঠ 6800 বিঘা মাটিৰ পৰিমাণ আছে আৰু যি বিশাল পৰিমাণৰ ভূমিৰ পৰা ডিমাছা পৰিষদে প্ৰতি বিঘাত 50,000তকৈ টকা ৰাজহৰ বাবদ প্ৰকল্পৰ পৰা উপাৰ্জন কৰিব ইয়াৰ উপৰি প্ৰকল্পটোৰ পৰা 5% শক্তি ডিমা হাছাওয়ে পাব উল্লেখ্য যে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে প্ৰকল্পটোৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি লাভ কৰিব আৰু এই লৈ ডিমা হাছাওৰ পৰিষদীয় চৰকাৰ ৰাজহৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাৰ পথত প্ৰশস্ত হোৱা বুলিব পাৰি হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ এটা সময় আছিল কাৰ্বি আংলঙত চাকৰি প্ৰাৰ্থী বিচাৰি হেনু বিভাগীয় কোনো কৰ্মচাৰীয়ে ডিফু ষ্টেচনত কোনো পেছেঞ্জাৰ ট্ৰেইন আহি ৰলে বেল বজাই বজাই চাকৰি প্ৰাৰ্থী আছে নেকি বুলি সোধে সুবুৰীয়া জিলা গোলাঘাট জোৰহাটৰ পৰা গুৱাহাটীলৈ চাকৰি বিচাৰি ট্ৰেইনত অহা কেইবাজন লোকে গুৱাহাটীলৈ নগৈ ডিফু ষ্টেচনত নামি ডিফু গড় কাপ্তানী জলসিঞ্চন মেলেৰিয়া বিভাগ আদি চাকৰিত আবেদন কৰি যোগদান কৰিছিল অৱশ্যে সেই কৰ্মচাৰীসকল এতিয়া অৱসৰ গ্ৰহণ কৰি কোনোৱে একেবাৰে ডিফুৰ বাসিন্দা হৈ ৰৈ গ'ল আৰু কোনোৱে অৱসৰৰ পিছত নিজৰ পছন্দৰ ঠাইলৈ গুচি গ'ল আৰু এতিয়া উঠি অহা শিক্ষিত যুৱ প্ৰজন্মৰ মাজত হেবোৰ সাধু কথা হ'ল সম্প্ৰতি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পৰা শিক্ষা হাং কৰি ওলাই অহা শিক্ষিত যুৱক যুৱতী চৰকাৰী চাকৰিৰ অভাৱত ঘৰতে বহি দিন অতিবাহিত কৰি থাকিবলগীয়া হৈছে বছৰে এনে শিক্ষিত যুৱক যুৱতী ওলাই আহিছে কিন্তু সেইমতে ৰাজ্য তথা জিলাখনত চৰকাৰী বিভাগসমূহত কৰ্মসংস্থাপন দিব পৰা নাই হেয়ে ঘৰত এনে বহি কটোৱাতকৈ বেচৰকাৰী ব্যৱস্থান প্ৰতিষ্ঠান কৰ্মসংস্থাপনৰ বাবে কৰিছে ভিৰ ডিফু নগৰৰ এক অভিজাত ৰেষ্টুৰেণ্ট হিচাপে পৰিগণিত ৰুফটপত চাকৰিৰ বাবে কিমান দীঘলীয়া শাৰী কৰিছে চাহ আহক এই প্ৰতিবেদন এই দৃশ্যলৈ মন কৰক চাকৰিৰ বাবে কৰা অপেক্ষাত দীঘলীয়া প্ৰাৰ্থীৰ শাৰীৰ এই দৃশ্য দেখি আপুনি আৰু আমি আটাইয়ে স্বীকাৰ কৰিবই লাগিব যে কাৰ্বি আংলঙত আজি তাৰিখত চাকৰি কিমান মহঙা হ'ল আৰু এতিয়াৰ পৰাই আমাৰ উঠি অহা নৱপ্ৰজন্ম তথা ল'ৰা ছোৱালীক লৈ ভৱিষ্যতৰ বাট পুলি যোৱাৰ ক্ষেত্ৰত বাহিৰত এক বহল পৰিসৰৰ কথা ভাবিবলৈ হ'ল এই প্ৰতিযোগিতা ভৰা পৃথিৱীত খোজ দিবৰ বাবে নিজৰ কণ ল'ৰা ছোৱালীক আজিৰে পৰাই মানসিকভাৱে প্ৰস্তুত কৰাৰো ইফালে দাঁত বগা কুঁৱলী চাদৰ উৰি যেনেকৈ কুহেলিকাময় ৰহস্যময় হৈছে লংনিটৰ পুৱা আৰু সন্ধ্যা পূব দিশত উদ্ভাসিত অৰুণৰ সোণালী কিৰণৰ পৰশ পৰাৰ লগে লগে অভিমানী মুহময়ী লংনিত লাহে লাহে গাৰ বগা চাদৰ খহাই আকাশলৈ চাই মাৰে মিচিকি হাঁহি কুঁৱলীসিক্ত লংনিত তেতিয়া সৰ্বশৰীৰ সানিলৈ হালধীয়া আবিৰ সেউজীয়া আবিৰেৰে লাস্যময়ী যুৱতী হৈ পৰে লংনিত চাও আহক এই সুন্দৰ প্ৰতিবেদন দৃশ্যখনিলৈ চাওক চাৰিওফালে হালধীয়া
ৰাজ্যৰ ভিতৰত সবাতোকৈ ওখ শৃংগ সিংহাসনৰ সেউজীয়া পাত দেশত এয়া বিশাল সেউজীয়াৰ মাজত কেৱল হালধীয়াৰ সমাহাৰ চকুৰে মনিব পৰা সুদূৰ দিগন্ত ব্যাপী কেৱল হালধীয়া লাস্যময় লংনীতে সৰ্বশৰীৰ হালধীয়াৰ আবিৰৰে নিজকে মোহময়ী কৰাৰ লগতে শীতৰ হেমেকা ছালৰ ঢাকি পোৱা সুৰুষৰ কিৰণ পৰিলে গাৰ বগা ছাদৰ খহাই হাত বাউল দি মাতে পথচাৰী নাচাও বুলিও কোনোৱে এপলক নোচোৱাকৈ নোৱাৰে অতিক্ৰম কৰিব আৰু বতাহত বুকু ভৰাই সৰিয়হৰ সুগন্ধি লৈ বাটৰুৱা এবাৰ ৰোমাঞ্চিত হ'বই লাগিব হয় এতিয়া লংনীতৰ পুৰণি বাসিন্দা কাৰ্বিসকলেও সৰিয়হ খেতিৰ বাবে জাকে জাকে উঠি পৰি লাগে প্ৰতি বছৰে সৰিয়হ খেতি কৰি ধনৰ অধিকাশ্ৰী দেৱী লক্ষ্মীক যে ঘৰতে পাব পাৰি সেয়েহে লংনীত আজি ইমান মোহময়ী আৰু ইয়াৰ আকাশ বতাহ ইমান সুগন্ধিৰে ভৰা লংনীত কেৱল এটা ঠাইৰ নাম নহয় লাস্যময় লংনীতৰ পৰিচয় শীতৰে হেমেকা বতৰ হ'লেও হালধীয়া আবিৰৰে আকাশ ৰচাৰ বাবেও জনাজাত আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ